নমস্কাৰ বন্ধু বান্ধৱীসকল নতুন এটা ভিডিঅ' লৈ মোৰ চেনেল লেটছ ক্লিয়াৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এটমস্ফিয়াৰ অৰ্থাৎ বায়ুমণ্ডলৰ বিষয়ে আলোচনা কৰিম। বায়ুমণ্ডলত প্ৰধানকৈ 5টা স্তৰ আছে। চিত্ৰত দেখুৱাৰ ধৰণে ট্ৰপোস্ফিয়াৰ যিটো স্তৰ প্ৰথমতে পোৱা যায় আমাৰ পৃথিৱীৰ পৰা আৰম্ভ কৰি প্ৰথম স্তৰটো হ'ল পৃথিৱীৰ উপৰিভাগৰ পৰা প্ৰথমটো স্তৰ ট্ৰপোস্ফিয়াৰ যিটো 11 কিলোমিটাৰলৈ বিস্তৃত হৈ আছে। তাৰ পিছত ষ্ট্ৰেটোস্ফিয়াৰ, তৃতীয় স্তৰটোৰ নাম মেছোস্ফিয়াৰ, চতুৰ্থ স্তৰটো হ'ল থাৰ্মোস্ফিয়াৰ আৰু আটাইতকৈ শেষৰ স্তৰটোৰ নাম এক্সোস্ফিয়াৰ। এতিয়া যিটো ট্ৰপোস্ফিয়াৰ স্তৰ সেইটো বায়ুমণ্ডলৰ আটাইবোৰ পৰিঘটনা সংঘটিত হয়। ডাৱৰ, মেঘ, বতাহ, বৰষুণ এই আটাইবোৰ প্ৰক্ৰিয়া ট্ৰপোস্ফিয়াৰত সংঘটিত হয়। দ্বিতীয় স্তৰটো আছে 50 কিলোমিটাৰ ওপৰৰ পৰা 87 কিলোমিটাৰলৈকে ষ্ট্ৰেটোস্ফিয়াৰ, দ্বিতীয় স্তৰটোৰ নাম। ষ্ট্ৰেটোস্ফিয়াৰ স্তৰত আমাৰ অজন স্তৰ থাকে যিটোৱে আমাক আল্ট্ৰাভায়োলেট ৰশ্মি, সূৰ্যৰ পৰা ওলাই অহা আল্ট্ৰাভায়োলেট ৰশ্মিৰ পৰা আমাক ৰক্ষা কৰে। তৃতীয় স্তৰটো হ'ল মেছোস্ফিয়াৰ। মেছোস্ফিয়াৰত যিবোৰ উল্কাপিণ্ড আমাৰ পৃথিৱীলৈ আহে সেইবোৰ মেছোস্ফিয়াৰত জ্বলি শেষ হৈ যায়। মেছোস্ফিয়াৰৰ প্ৰধান কাম সেইটো। আৰু চতুৰ্থ স্তৰটো হ'ল থাৰ্মোস্ফিয়াৰ, য'ত আয়নোস্ফিয়াৰ নামৰ এটা স্তৰ আছে যিটো স্তৰে ৰেডিঅ' তৰংগবোৰ পৃথিৱীলৈ পুনৰ উভতি অহাত সহায় কৰে। আৰু একেবাৰে ওপৰৰ স্তৰটোৰ নাম হ'ল এক্সোস্ফিয়াৰ। দ্বিতীয় স্তৰ ষ্ট্ৰেটোস্ফিয়াৰত মেঘ, ডাৱৰ আদিবোৰ নাথাকে কাৰণে সেই স্তৰটোত উৰাজাহাজ চলিবলৈ সুবিধাজনক হয়। এই যিখিনি কথা আলোচনা কৰিলোঁ সেইখিনিৰ ওপৰত বিভিন্ন ধৰণে আছাম টেট নাইবা টেটত CTETত প্ৰশ্ন আহে। বলকচোন চাওঁ আমি প্ৰশ্নসমূহ। Question number 1. Which layer of atmosphere is most ideal for flying aeroplane? বায়ুমণ্ডলৰ কোনটো স্তৰত এৰোপ্লেন উৰাবলৈ সুবিধাজনক হয়? Answer stratosphere, stratosphere স্তৰত। Question number 2. On entering which layer of the atmosphere from space do the meteorites burn up? উল্কাপিণ্ডবোৰ বায়ুমণ্ডলৰ কোনটো স্তৰত সোমাই জ্বলি যায়? Answer mesosphere, বায়ুমণ্ডলৰ তৃতীয় স্তৰ মেছোস্ফিয়াৰত। Question number 3. The radio waves transmitted from the earth are reflected back to the earth from the পৃথিৱীৰ পৰা ৰেডিঅ' যি ৱেভ পঠোৱা হয় সেইটো পুনৰ ৰিফ্লেক্ট কৰি পঠাই কোনটো স্তৰে বায়ুমণ্ডলৰ? থাৰ্মোস্ফিয়াৰ, থাৰ্মোস্ফিয়াৰত থকা আয়নোস্ফিয়াৰ নামৰ স্তৰটোৱে। Question number 4. Which layer of atmosphere helps in the transmission of radio waves? একেটাই প্ৰশ্ন 2018তো CTETত আহিছিলে। কোনটো বায়ুমণ্ডলৰ কোনটো স্তৰে ৰেডিঅ' ৱেভছ ট্ৰান্সমিশ্যন কৰে? এইটো হ'ব থাৰ্মোস্ফিয়াৰ, থাৰ্মোস্ফিয়াৰত থকা আয়নোস্ফিয়াৰ স্তৰে। Question number 5. The uppermost layer of atmosphere is? বায়ুমণ্ডলৰ একেবাৰে ওপৰৰ স্তৰটো হ'ল এক্সোস্ফিয়াৰ, এক্সোস্ফিয়াৰ বহিৰ্মণ্ডল বুলি কোৱা হয়। Question number 6. Which layer of atmosphere contains a layer of ozone gas? বায়ুমণ্ডলৰ কোনটো স্তৰত অজন গেছৰ স্তৰ আছে? অজন গেছৰ স্তৰ বায়ুমণ্ডলৰ কোনটো স্তৰত আছে? দ্বিতীয়টো স্তৰত আছে। দ্বিতীয় স্তৰটোৰ নাম আছিলে ষ্ট্ৰেটোস্ফিয়াৰ। Question number 7. In which layer of atmosphere almost all the weather phenomena occur? বায়ুমণ্ডলৰ কোনটো স্তৰত বতৰৰ সকলোবোৰ পৰিঘটনা সংঘটিত হয়? যিটো মণ্ডলত আমি বাস কৰোঁ সেইটোৱে হ'ল ট্ৰপোস্ফিয়াৰ। ট্ৰপোস্ফিয়াৰ স্তৰত বতৰৰ সকলোবিলাক পৰিঘটনা সংঘটিত হয়। Question number 7. The correct arrangement of atmosphere's layers beginning from Earth's surface, পৃথিৱীৰ উপৰিভাগৰ পৰা আৰম্ভ কৰি বায়ুমণ্ডলৰ স্তৰবোৰ
একাদিক্ৰমে এনেধৰণৰ ট্ৰপোস্ফিয়াৰ, দ্বিতীয়টো ষ্ট্ৰেটোস্ফিয়াৰ, তৃতীয়টো মেছোস্ফিয়াৰ, চতুৰ্থটো থাৰ্মোস্ফিয়াৰ আৰু শেষৰটো বহিৰ্মণ্ডল এক্সোস্ফিয়াৰ। Question number 9. In which layer of atmosphere do the living being live? যিবোৰ জীৱ আছে সেইবোৰ বায়ুমণ্ডলৰ কোনটো স্তৰত থাকে? আনসাৰ হ'ব ট্ৰপোস্ফিয়াৰ, যিটোত বতৰৰ সকলোবোৰ পৰিঘটনা সংঘটিত হয় সেইটো স্তৰত। Question number 10. Which layer of atmosphere protects us from the dangerous ultraviolet radiations? বায়ুমণ্ডলৰ কোনটো স্তৰে বিপদজনক আল্ট্ৰাভায়োলেট অতি বেঙুনীয়া ৰশ্মি পৰা আমাক ৰক্ষা কৰে? এনসাৰ হ'ব অজন লেয়াৰ ইন ষ্ট্ৰেটোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰত থকা অজনৰ স্তৰে। সো আজিলৈ এইখিনি প্ৰশ্ন আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল লাগিছিল লাইক শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।